সমষ্টিত সমান্তৰাল হিচাপে আমি CEM ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীটো আমি লোৱা হৈছে। CEM ইণ্টাৰেকশ্যনটো হৈছে ৰাইজৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত ৰাইজৰ পৰা আমি এপ্লিকেশ্যনবিলাক লৈছোঁ আৰু ৰাইজৰ লগত আলোচনা কৰিছোঁ কি অভাৱ অভিযোগ, সেই গোটেইখিনি ৰাইজৰ মনৰ কথা ক'ব পাৰিব। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি অফিচাৰ্ছ আছে, যিমানখিনি ডিপাৰ্টমেণ্টৰ DDOs আছে, তেওঁলোকৰ লগত লৈ আহিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, DC, লগতে ইয়াৰ SP চুপাৰিনটেণ্ডেণ্ট পুলিচৰ পৰা আৰম্ভ কৰি যিমান অফিচাৰ্ছবিলাক আছে তেওঁলোকৰ নোট লৈছে, ৰাইজৰ যিবিলাকৰ অৱগত কৰিছে, ৰাইজৰ যিবিলাকৰ অভাৱ অভিযোগবিলাক তেওঁৰ মনত কথা যিবিলাক এপ্লিকেশ্যন দিয়া হৈছে সেই গোটেইখিনি আমি একচেপ্ট কৰিছোঁ। আৰু প্ৰত্যেক MEC সমষ্টিত যিবিলাকৰ এপ্লিকেশ্যনবিলাকত আৰু এপ্লিকেশ্যন নিদিলেও যিবিলাকৰ ৰেকৰ্ডিং আমি কৰি আছোঁ, লিখি আছে, ইয়াত ছেক্ৰেটাৰীবিলাকৰ লিখি আছে, তেওঁলোকৰ নোট কৰি আছে, সেই মাইনোটছবিলাক লগত একেলগে আমি আকৌ এটা সমষ্টিত বুকলেট এটা বনাম যে ৰাইজে কি এপ্লিকেশ্যন দিয়া হৈছে, ৰাইজে কি আঁচনিবিলাকৰ ডিমাণ্ড কৰা হৈছে, সেই গোটেইখিনি আমি এটা বুকলেট বনাম। প্ৰত্যেক MEC সমষ্টিতো এটা বুকলেট বনাব আৰু সেই যিবিলাকৰ ৰাজ্যৰ অভাৱ অভিযোগবিলাকক যিটো দিয়া হৈছে, মেমৰেণ্ডাম আকাৰে দিয়া হৈছে আৰু মনত কথা কৈছে, তেওঁলোকৰ পূৰণ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডিষ্ট্ৰিক্ট প্লেনিং বৰ্ডত আমি এইটো পাছ কৰিম। পাছ কৰাৰ পিছত আমি গোটেইখিনি আঁচনি আকৌ আমি একেলগে টেণ্ডাৰ কৰিম। তাৰপিছত আকৌ আমি আপোনালোককো মাতিম, ৰাইজকো মাতিম, আমি এতিয়া ঢালা স্থাপন কৰিম। আৰু এটা বছৰৰ ভিতৰত সেই যিমানখিনি টেণ্ডাৰ কৰিছে সেইটো আমি এটা বছৰৰ ভিতৰত সেই গোটেইখিনি কামবিলাকক আপুনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু দেখিছে যে পটা দিছে, পটাও বিনামূলীয়া আমি পটা দিছোঁ, কিন্তু অজনাজাতীয় লোকসকলক দিব, সকলোৱে দিব, আপোনালোকে চিন্তা কৰিব নালাগে। যিবিলাক ইয়াৰ স্থানীয় বাসিন্দা ইয়াৰ আগৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যত যিবিলাক আছে, কিন্তু যিবিলাকৰ মণিপুৰৰ পৰা নতুনকৈ আহিব কুকিবিলাক, মণিপুৰৰ পৰা নতুনকৈ অহা মানুহবিলাকক আমি বা বেলেগৰ ৰাজ্যৰ পৰা নতুনকৈ আহিব, তেওঁলোকক আমি পটা দিয়া নহ'ব। কিন্তু আপোনালোকে যিটো আছে, আমিও আছোঁ, আগৰ পৰা যিটো আছে এতিয়াও থাকিব, ভৱিষ্যতত থাকিব। কিবা চন ধাৰ্য কৰিছে নেকি কাউন্সিলে যে ইমান চনৰ আগত থকা মানুহখিনি? তেওঁলোকৰ যিবিলাকৰ আগৰ পৰা আছে বুলি কৈছোঁ, যিবিলাক আগৰ পৰা আছে, ইয়াতে আছে, স্থানীয় যিবিলাক আছে তেওঁলোকৰ সকলো সুবিধা পাব।